আমি বাদাং চিনেমাটোৰ যোগেদি আচলতে আমি ইয়াত ভাল দিশো আছে, বেয়া দিশো আছে। আমি বেয়া দিশৰ পৰা কুকৰ্মৰ পৰা কেনেকৈ সংস্কাৰমূলক মানে জেগালৈ আনিম, এইটো আমি প্ৰদৰ্শন কৰিবৰ কাৰণে বাদাং টীমে সুন্দৰ এটা পদক্ষেপ ল'ব আমি চেষ্টা কৰিছোঁ আৰু ৰাইজকো দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। আৰু আমি আশাবাদী এইখন চিনেমাৰ যোগেদি আমি যিসকল সমাজত আমি দেখা পাই আছোঁ, কিছুমান ক্ষেত্ৰত বহুত আমাৰ গাঁৱৰে ল'ৰাবোৰ কিছুমান বেয়া দিশত গৈছে, কিছুমান ভাল দিশত গৈছে, কিন্তু বেয়া দিশটো আমি কেনেকৈ ভাল দিশলৈ ঘূৰাই আনিব পাৰিম, এইটোৰ প্ৰচেষ্টাত মেইন ইয়াৰ মানে কাহিনীটো আছে। আমি এইটো অক্টোবৰ মানে 12-13 তাৰিখে আমি শুভ মুক্তি দিবলৈ আমি চেষ্টা কৰিম। কিন্তু বৰ্তমান মিচিং চিনেমা নথকাৰ কাৰণে বহু মিচিং চিনেমা পৰিচালকসকলে অসুবিধাৰ সৃষ্টি হোৱা দেখা যায়। তেনে ক্ষেত্ৰতো আপোনালোকে এখন পুনৰ মিচিং চিনেমা নিৰ্মাণ কৰিছে, হয়, কি ক'ব ইয়াৰ বিষয়ে? আমি আচলতে ক'ব লাগিব যে আমি তেনেকৈ এটা ফিল্ম চলাবৰ কাৰণে আমি যদি ফিল্ম হল আমি নথকাত বহুত সঁচাকৈ আমি অসুবিধা হৈছোঁ। আমি গাঁৱে গৈ তিৰপাল পাৰি বা খেৰ দি আমি এটা গড় এটা বনাই কিনি আমি নিজে চিনেমাবোৰ প্ৰদৰ্শন কৰিব লগা হয়। গতিকে তাৰ বিপৰীতে আমি আমাৰ মিচিং অট'নমাছ কাউন্সিলকো আমি অনুৰোধ কৰিছোঁ যে তেওঁলোকেও আমাৰ মিচিং সংস্কৃতিৰ প্ৰতি যদি মৰম দয়া কৰি আমাক যদি তেনেকৈ দেখুৱাবৰ কাৰণে আমাক যদি হল তেনেকৈ ধৰক সমষ্টিত 2টা বা 1টা দিলেও আমাৰ মানে বহুত সুবিধা হ'ব। নমস্কাৰ। আমাৰ মিচিং ৰাইজেতো আজিলৈকে বহুত দিন হৈছে ফিল্ম কৰা, তেনেকৈ ফিল্ম কৰি আগবাঢ়ি গৈ আছে। বৰ্তমান এই জুনিঙতে ফিল্ম কৰি আছে, আমি দেখি ভাল লাগোঁ। এনেকুৱা হৈ যাওক আৰু ভৱিষ্যতো উজ্জ্বল কামনা হওক। এই ফিল্মখন লাইভলৈকে আমালোকে চিৰজীৱনীয় হ'ব বুলি আশা কৰিলোঁ মই, আৰু হ'ব আৰু হৈ থাকিব, আমিও লগত আছোঁ। কিন্তু বৰ্তমান সময়ত মিচিং এলেকা বা অসমৰ বহু অঞ্চলত এনে মিচিং চিনেমা হল নথকাৰ কাৰণে মিচিং প্ৰডিউচাৰসকলে বহু অসুবিধাৰ সৃষ্টি হয়। সচেতন হিচাপে আপুনি কি ক'ব? মানে সৃষ্টি হয় মানে আমাৰ অলপমান গাঁও লেভেল এৰিয়াটো, গ্ৰাছ লেভেল এৰিয়াবিলাকত আমি অলপমান অসুবিধা পাওঁগৈ। টকা পইচাৰ কিছুমান নাটনি, যান বাহনৰ অসুবিধাত কিন্তু এনেকুৱা বাদ পৰি থাকে। নহ'লেতো আমিতো এতিয়া আগবাঢ়ি গৈ আছে আমাৰ বৰ্তমান ফিল্ম, তেনেকৈতো সমস্যা পৰি থকা নাই। বৰ্তমান আগবাঢ়িয়ে গৈ আছে আৰু কৰিম আৰু হৈ থাকিব আৰু লেভেললৈকে হ'বই আৰু আশা কৰিছোঁ মই। আৰু বেদাং টীমকতো বহুত ধন্যবাদ। সিহঁতেতো আগৰ পৰা কৰি আছে, সিহঁতে বেদাং টীমটো এতিয়াই নহয়, জুনিঙতে আৰু সিহঁতৰ লগ বংগ যিমান আছে মাজুলীৰ পৰা জোনাইলৈকে, আৰু লগতে আমাৰ জোনাই ভিতৰতে বহুত ফিল্ম শ্বুটিং হৈ আছে, সিহঁতে কৰি আছে আৰু আমি দেখি ভাল পাওঁ আৰু হ'ব আৰু আগুৱাই যাব।